প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৭৩ সংখ্যক খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে খণ্ডটি মনোযোগেৰে শুনক। তেওঁ ক'লে, ৰাৱণৰতো নিজৰ কৰ্মদোষতে লংকা সহিত ৰক্ষকুল ডুবিব ধৰিছে, মইতো ধৰ্মাশ্ৰয় লৈছো। গৰ্জন কৰি মেঘনাদে ক'লে, আপুনি ধৰ্মাশ্ৰয় লৈছে? কোন ধৰ্মৰ মত অনুসৰি আপুনি ভাতৃত্ব আৰু জাতিত্বক জলাঞ্জলি দিছে? কওক, নকয় কিয়? এনে সময়তে লক্ষ্মণে সতৰ্কভাৱে দিব্য ধনুৰ পৰা বাণ বৰ্ষণ কৰিবলৈ ধৰিলে। মেঘনাদৰ শৰীৰত বাণ সোমাই ৰক্তৰ নদী বোৱালে। মেঘনাদে আহত পশুৰ দৰে চিৎকাৰ কৰি ক'লে, ঐ অধম চোৰ, ৰবি। মেঘনাদে কোষা, অৰ্ঘা, ঘণ্টা আদি পূজাৰ সামগ্ৰীসমূহ এটা এটাকৈ লক্ষ্মণৰ গালৈ দলিয়াবলৈ ধৰিলে। লক্ষ্মণে দিব্য ধনুৰে চৌমুখী বাণ মাৰি মেঘনাদৰ অংগ প্ৰত্যংগ বিকল কৰি পেলালে। তেওঁ প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। লক্ষ্মণৰ চতুৰ্মুখী বাণ বৰ্ষণত চমৎকৃত হৈ আৰ্তস্বৰে মেঘনাদে ক'লে, হাই, মই এতিয়া চন্দ্ৰই ৰাহুক গ্ৰাস কৰাৰ দৰে নাইবা বাঘৰ জালত সিংহ পৰাৰ দৰে মৰিম। লক্ষ্মণে তেওঁৰ দুয়োখন ভৰি শৰেৰে হালি পেলালে। ৰথীন্দ্ৰ মেঘনাদ মাটিত পৰি চট ফটাবলৈ ধৰিলে। এইবাৰ লক্ষ্মণে ধনু এৰি তৰোৱাল লৈ তেওঁৰ ওপৰত জঁপিয়াই পৰিল। বাৰম্বাৰ নিৰ্দয়ভাৱে আঘাত কৰি লক্ষ্মণে ক'লে, মৰ, ঐ অধম, মৰ, ঐ দেৱতা শত্ৰু, মৰ, পৃথিৱীৰ অশান্তিদাতা, মৰ। ৰথীন্দ্ৰ ৰাৱণ পুত্ৰৰ অংগ প্ৰত্যংগ ছিন্ন ভিন্ন হৈ গ'ল। তেওঁ তেজত লুতুৰি পুতুৰি হৈ চট ফটাই থাকি দীঘল উশাহ ল'বলৈ ধৰিলে। ক্ষীয়মান স্বৰেৰে তেওঁ ক'লে, ঐ নৰাধম, পাপী, মৃত্যুৰ বাবে মোৰ শোক নাই, কিন্তু তোৰ দৰে চোৰৰ আঘাতত মোৰ মৃত্যু হ'ল, তাতেহে লজ্জিত হৈছ। ঐ নৰাধম। ৰক্ষেন্দ্ৰ ৰাৱণে এই কথা শুনি যেতিয়া ক্ৰোধান্বিত হ'ব, তেতিয়া তোক তেওঁৰ পৰা কোনে ৰক্ষা কৰিব? দানৱ আৰু মানৱৰ ভিতৰত কাৰ এনে সামৰ্থ্য আছে? তেওঁ মৃত্যু যন্ত্ৰণাত ফোপাবলৈ ধৰিলে। কন্দনমুৱা হৈ ক'লে, হে পিতা, বিদায়, হে মাতা, বিদায়। আপোনালোকৰ চৰণৰ পৰা এই অপুত্ৰৰ বিদায়। দানৱ দণ্ডিনী, প্ৰিয় সুলোচনা, মধুভাষিনী, প্ৰণাদিকা মোৰ বিদায়, চিৰ বিদায়। তেওঁৰ নয়নৰ পৰা অশ্ৰুধাৰা আৰু শৰীৰৰ পৰা ৰক্তধাৰা অবিৰতভাৱে ববলৈ ধৰিলে। শেষত তেওঁৰ শিৰ পৰি গ'ল, চকু উলটি গ'ল, প্ৰাণ পখি উৰি গ'ল। বিভীষণে হাতৰ শূল পেলাই দি কান্দি মেঘনাদৰ মৃতদেহৰ ওপৰত উবুৰি খাই পৰিল। কান্দিয়েই তেওঁ বিলাপ কৰিবলৈ ধৰিলে, হে পুত্ৰ, ৰাক্ষসৰাজ ৰাৱণৰ আশাস্তম্ভ, মন্দোদৰীৰ নয়নতৰা, সুলোচনা প্ৰমীলাৰ প্ৰাণ, কি হৈ গ'ল তোমাৰ এয়া? উঠা বাছা, মইতো তোমাক আঁঠুত বহুৱাই লৈ খুৱাইছিলো, এবাৰ তেনেদৰে হাঁহি মাৰি কোৱা, হে প্ৰিয়, মই কুলংগাৰ বিভীষণ তোৰ পিতৃব্য, মই এতিয়াই দুৱাৰ খুলি দিওঁ, তুমি অস্ত্ৰ আনি লংকাৰ কলংক দূৰ কৰা। হাই, ৰাক্ষসকুলৰ সূৰ্য মধ্যাহ্নতেই অস্ত গ'ল। হে বীৰমণি, তুমি মাটিত পৰি আছা কিয়? ৰাক্ষস সৈন্যই জয় লাভ কৰি গৰজি আছে, বাদ্যকসকলে বাদ্য বজাই আছে, ঘোঁৰাবিলাকে চিঞাব ধৰিছে, ৰাক্ষস বীৰসকলে যুদ্ধৰ সাজ সজ্জা কৰি তোমালৈ অপেক্ষা কৰি আছে। উঠা বীৰ, উঠা। লক্ষ্মণে বিভীষণৰ কান্ধত হাত থৈ ক'লে, ৰাক্ষসৰাজ, দুখ দমন কৰক, বৃথা শোক কৰি কি লাভ? বলক এতিয়া শীঘ্ৰে আৰ্য ৰাঘৱেন্দ্ৰৰ ওচৰলৈ গৈ তেওঁৰ আশংকা দূৰ কৰক। তেওঁ গদাপানী বিভীষণক হাতৰ ইংগিতেৰেই উঠালে আৰু গুপ্ত পথেৰে যেনেদৰে আহিছিল তেনেদৰে দুয়ো তাৰ পৰা পলায়ন কৰিলে।
বন্ধুসকল, খণ্ডটি ইমানতে সামৰণি পৰিছে। আপোনালোকে এতিয়া লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।